আজি ছাৰে মোক প্ৰথম অপমান কৰিছে ছাৰে আজি প্ৰথমবাৰহে তোমাক অপমান কৰিছে আজিৰ দিনটোত আজিৰ দিনটো তুমি মোক কোৱাচোন মোৰ সন্মান আছেনে নাছে তোমাৰ সন্মান নাই আছে আছে ইমান ভাবিব লগা হৈছে নে মোৰ ল'ৰাটো ক'ত ৰাখিছে ভিতৰত আছে কিন্তু আপোনাৰ সন্মান আছে আছে ভিতৰলৈ নাযাব চব সন্মান যাব মানে মানে দাদা আপুনি যাওকচোন কি আল্টু ফাল্টু বকি আছ এইটোও ভাল লাগিছে কি আজি প্ৰথম অপমান তুমিও মোক কৈছা ময়ো আজি প্ৰথমবাৰহে অপমান কৰিছো আজিৰ দিনটোত টকা 100হে ধাৰলৈ লৈছো দি দিম আৰে তুমি ধাৰ মাৰা কিবা বস্তু কিনা সেইটো মোৰ কাৰণে মেটাৰ নকৰে তুমি মাত্ৰ মোক পইচাকেইটা ঘূৰাই দিয়া আপুনি টকা 100 কাৰণে ইমান কামুৰিব বুলি মই ভবা নাছিলো তেতিয়াহ'লে দি দিয়ক কাটমন মই তোৰ পৰা লৈছো দাগ চাপা লৈছে তই কিয় মাজত সোমাইছ মই মাজত সোমোৱাৰ কাৰণে বেয়া পাইছে তেতিয়াহ'লে তেতিয়াহ'লে আৰে মই গাৰ্ড দাৰ পৰা পইচা লৈছো তই কিয় মাজত সোমাইছ মই মাজত সোমাম নে নোসোমাম সোমাব লাগিব তেতিয়াহ'লে দি দিয়ক আৰে বাবা মই এই দাদাটো ক'ত যায় এইয়া দাদাটো মাতিবলৈ সময়টো ঘণ্টা লাগে তোক দাদাটো মাতিবলৈ কি কৈছে কাকা ই কি ক'লে মোক এনে ওলাই গৈছে কৈছে কাকা ই কি ক'লে মোক ৰ আৰে আৰে ঐ ৰাকেশ এই মোহনডালৰ জহত আজি পইচাটো উলিয়াব নোৱাৰিলো বাইদেউ শুনকচোন কালি ৰাতি বেয়া এটা সপোন দেখিলো নহয় আপোনাৰ মোৰ অ কি সপোন দেখিলি আপুনি গৈ থাকোঁতে স্কুটিৰ পৰা উল্টা হৈ পৰিল নহয় তাৰ পিছত মানুহে কালি তাতকেও ডেঞ্জাৰ সপোন এটা দেখিলো কি মোৰ কালি বোলে তোক হাসনাহানা ৰাস্তা ৰাস্তাত দৌৰাই এই চাপ পিটন দিছে এইটো আৰু সপোন হ'ব পাৰে নেকি তেনেহ'লে তোৰটোহে সপোন মই স্কুটিৰ পৰা পৰাটো সপোন আৰু তোৰ খলে ঘৈণীয়ে কোবোৱাটো সপোন নহয় ৰাতিপুৱা মূৰটো গৰম কৰি চবে মানে একদম দেৰি ন ছোৱালী কি বুলি মাতিলে ন ছোৱালী মোৰ নাম ন ছোৱালী নহয় ন মোৰ নাম ৰিজাহে জানো থানাৰ বাকী সকলতকে তুমি নতুন নহয় জানো সেইকাৰণে ন ছোৱালী আপুনি আৰু নাম বিচাৰি নাপালে আপুনি মোক ন ছোৱালী বুলি কিয় মাতিলে শুনা আগৰ দিনত নতুন বোৱাৰীজনীক ন বোৱাৰী নতুনকে গাঁওখনক ন গাঁও নতুন সত্ৰখনক ন সত্ৰ এনেকে নাম দিয়ে ন হ'ব এই গৰমখনত মোক বুৰঞ্জী ক্লাছ এতিয়া দিব নালাগে আচল কথাটো কওকচোন নহয় তুমি ইমান গৰমত খোজকাঢ়ি কাঢ়ি আহিছা স্কুটি এখন লৈ ল'ব পাৰা দেখোন এনেকেই ভাল বুজিলো দিয়া বিউটি নিচিনাকে তোমাৰ বাহিৰা পইচা নাই তাইতো গাড়ী স্কুটি দুইখন আছে কি তাৰমানে বিউটি বাই বাহিৰা পইচা দি স্কুটি আৰু গাড়ী কিনিছে ৰ'ব এই গৰমত কঁঠাল খুৱাই আছো আপোনাক শৰ্মাদাই তেনেকে কৈছে মোৰ কথা চাওকচোন আপোনাৰ গাড়ী আৰু স্কুটিত মানুহৰ চকু পাকলি সংসাৰখনত গাড়ী আৰু স্কুটি অকল মোৰহে আছে নেকি নহয়নো কি এনেকে নহ'ব আজি ইয়াক ফিনিচিং এটা দিয়ে দিওঁ ৰ'বা পাব আজি শৰ্মাদাই ছাৰ কলৈ যোৱা পটককে শৰ্মা দোকানীক ফালি থৈ কৰিব কিয় এই মানে দিনে দিনে বাঢ়ি গৈছে মানুহটো ভালে ভালে ভিতৰলৈ আহা সোনকালে আহা কি হৈছে নুসুধে ভিতৰলৈহে মাতি দিয়ে